লাগে সেইখিনি অংক ইতিমধ্যে আমাৰ হাতত আছে মানে যোগ বিয়োগ কৰিছে ইতিমধ্যে আপোনাৰ ইতিমধ্যে হৈ গ'ল যোগ বিয়োগ হৈ গ'ল ফলাফলৰ ভিতৰত আমি আপোনালোকে গম পাব মানে জিকিলো বুলি ধৰিছে আৰু জিকিলো বুলি ধৰিছে বুলি মই ধৰিছোঁ মানে উইনিং চিম্বল ভোটটো নাই ভোটটো কোনে দিব আপোনাক 31 তাৰিখলৈকে অপেক্ষা কৰোঁ ভোটটোতো নাই ভোটটোতো নাই আপোনাৰ সংখ্যাটোতো নাই আমাৰ ভিতৰত আছোঁ ৰাইজৰ কাৰণে 31 তাৰিখে পাব যোগাযোগ কৰিছে নেকি কংগ্ৰেছৰ ফালৰ পৰা ভোট দিবলৈ আপোনাক এইটো মই ক'ব নোৱাৰোঁ মই কালি এটাই কথা মই ক'ম দুটা চিট জিকিবৰ কাৰণে যিটো অংকৰ প্ৰয়োজন আছে মিউজিক নামৰ প্ৰয়োজন আছে সেইটো অলৰেডি হৈ গ'ল দুটা কেণ্ডিডেট জিকাৰ অংকটো হৈছে আমাৰ অংকটো কোনে কৈছে অংকটো কৰিছে কোনে আপুনি কৈছে নে CM-এ কৈছে অংকটো কোনে কৰিছে কেণ্ডিডেট হিচাপে ময়ো গম পাওঁ CM ডাঙৰীয়াও গম পায় আমাৰ UPPL নেতৃত্বসকলেও গম পায় আমাৰ BJP নেতৃত্বসকলে গম পায় মানে অংক দুইজনে কৰিছে চব গম পায় দুটা চিট যে আমি জিকিম এই কথাটো নিশ্চিত ৰাজ্যসভা নিৰ্বাচনত এপছুৰ অনুগৰা নাযায় দেখিব নে UPPL অনুগৰা নাযায় ৰংগৰা এটা সময় আফচৰ বাবুতি আছিল UPPLৰ কৈ পেলাই ৰাজ্যসভা এপছুৰ সময়ত থকা সেই নীতিবোৰ এতিয়া থাকিবনে নাথাকে ছাত্ৰ সংগঠনৰ নীতিটো বেলেগ ৰাজনীতিৰ নীতিটো বেলেগ মানে আপুনি ৰাজনীতিত আহোঁতে যেতিয়া পুৰণা যিবোৰ আপুনি নীতি আদৰ্শ আহিছোঁ ৰাষ্ট্ৰীয়ভাৱে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰোঁ ছাত্ৰৰ যিটো ইছ্যুবিলাক আছিলে মানে সকলো গণতান্ত্ৰিক প্ৰমূল্যবোধক নীতিহীনতা মূল্যবোধৰ ৰাজনীতিৰ এই মূল্যবোধৰ ৰাজনীতি মই সদায় কৰি আহিছোঁ অনাগত দিনতো মই এইটো কৰিম BPF আপোনালোকৰ লগত বড়োলেণ্ডত অপজিশ্যনত আছে ইয়াত কিন্তু আপোনাক BPF-ও ভোট দিব গতিকে আদৰ্শগত যিবিলাক ইতিমধ্যে BPF-এ আমাৰ চিফ মিনিষ্টাৰ মহোদয়ৰ লগত কথা পাতিছে নহয় জানো তেওঁলোকৰ উদ্দেশ্যটো হ'ল ছাত্ৰ তেওঁলোকৰ উদ্দেশ্যটো হ'ল বিটিআৰ অঞ্চলৰ ছাত্ৰ সকলোৱে যদি অসমৰ ছাত্ৰৰ বিটিআৰ অঞ্চলৰ ছাত্ৰ যদি কাম কৰিবলৈ আহে তাতো ক'বলগীয়া একো নাই কিন্তু BTR-তো বেলেগ আদৰ্শটো BTR-তো অপ'জ দুটা এতিয়াতো ৰাজনীতি দল বেলেগ বেলেগ BPF-ৰ দুৰ্নীতি ৰাজনীতিক দল বেলেগ বেলেগ থাকিব পাৰে তেওঁলোকৰ উদ্দেশ্যবিলাক বেলেগ দিবই লাগিব এতিয়া BPF-এ অসম চৰকাৰক সহায় কৰিবলৈ ওলাই আহিছে কথা দিছে গতিকে ভোট ক'ত যাব কথাখিনি মূল্যবিধৰ ৰাজনীতি বৰ্তমান আছে বুলি ভাবেনে যোগাযোগ কৰা হৈছে যোগাযোগ কৰিছে